प्रमोद सर जिंदाबाद प्रमोद सर जिंदाबाद साइको मुसमतारी सर जिंदाबाद साइको मुसमतारी सर जिंदाबाद यूपीपीएल जिंदाबाद यूपीपीएल जिंदाबाद ओके বিপিএল মোটামুটি 17 বছর आं बिपिएल वार्कार जों जाबाय पुराना वार्कार आं फैनाया दिनै प्रमोद बर'नि नीतिफोरखौ एसे मोजां मोननानै फैनाय जादों आरो प्लास जोंनि प्राइमारियाव फरायगोन मानसिफोरनि थाखायनो जों मोनसे सुबिदा मोननानै फैदों जोङो मोटामुटी किमान আছে 197 जों दिनै আজি আমি বিপিএফ ত্যাগ কৰিলো মানে আজি আমি বহুত দিনৰ পৰা মানে বিপিএফ কৰি আহিছিলো আজি বিপিএফ দলৰ মানে আমাৰ বাসুগাঁও প্ৰাইমাৰীৰ কিছু মানুহৰ ব্যৱহাৰৰ কাৰণে বেয়া পাই পেলাই মই আজি আমাৰ বিনোদ আৰু আমাৰ মিনালদা আমাৰ সক্ৰিয় আমাৰ বন্ধু যুৱকসকল লৈ আমি আজি ইপিএফ দলত যোগদান কৰিলো আমি ইপিএফ দলত যোগদান কৰিলো এটা বিষয় যে আমাৰ প্ৰমোদ বড়ো স্যাৰ আৰু আমাৰ 13 নং চিৰাং সমষ্টিৰ আমাৰ ইএম সাইথং বসুমতাৰী স্যাৰৰ যে নেতৃত্ব চৰকাৰ চলি আছে সেই চৰকাৰ আমি ভাল পাইহে আমি আজি ইপিএফ দলত যোগদান কৰিলো যে আমার প্রমোদ বড়ো সরকার বা আমার প্রমোদ বড়ো স্যার যে আমার বিটিআরর যে 26টা জনগোষ্ঠী আর আমার 35,000 জনগোষ্ঠী লই যে চিন্তা ভাবনা যে উদ্দেশ্য সরকার চলাই আছে সেই যে সরকার চলা যে ভাবনা যে ভাল নীতি সেই চাই পেলাই মই চিন্তা ভাবনা কৰি আজি বিপিএফ দল ত্যাগ কৰি মই ইপিএফ দলত যোগদান কৰিলো আমার যুৱ লোকল আমার ভাই বন্ধু আমার কাকি খুড়ী যিমান মানুহ আছে আমি এই আমার 3 নং ওয়ার্ডর মই একজন সক্রিয় মানে বিপিএফ ওয়ার্কার আছিলো ভাল বিপিএফ ওয়ার্কার আছিলো আমার কথা মতত আমার বন্ধু বান্ধব আর আমার ভাইটি সকল আমি যেটু কৈছিলো হেতু মতে ভোট দিছিল আজি আমার যে বিপিএফৰ যে আমার বাসুগাঁও প্ৰাইমাৰীৰ যে কিছুমান নেতৃবৰ্গ আছে সেই নেতৃবৰ্গৰ বেয়া পাইহান আজি আমি ইপিএফ দলত যোগদান কৰিছো আর আমার যে আগৰ যে আমার বিপিএফৰ চিফ আছিল প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী স্যার হাগ্ৰামা মহিলাৰীৰ নীতি খুব ভাল আছিল মই বেয়াকৈ নকওঁ যে হাগ্ৰামা স্যাৰৰ যে নীতি সেই নীতিটো আমাৰ যে বিপিএফৰ যে আমার বাসুগাঁও নেতৃত্ব নেতাসকল আছে সেইটো বুঝি নাপায় আমার যে প্ৰাক্তন বিপিএফৰ যে মন্ত্রী বিপিএফৰ যে আমার চিফ হাগ্ৰামা মহিলাৰী কৈছিল যে এটা ভোট যে আমার মিনিস্টার যে আমার চাকরিয়া বা আমার বিশেষ ব্যক্তি আর আমার যে নিঃসঙ্গীয় ব্যক্তি একটা ভোট মানে সমান সেইটো কথা সমান সেইটো আমার বিপিএফৰ যে নেতৃবৰ্গ আছে আমার টাইমতে এইটো বুঝি নাপায় সন্মান দিব নাজানে সেই কাৰণে মই বেয়া পাই এইটো বলে যোগদান কৰিলো আজি ধৰক আমি 17 বছর হল আমি বিপিএফে আছো কিন্তু আমি কোনো পার্টিক বেয়া নকওঁ কোনো পার্টি বেয়া নহয় কিন্তু যিবিলাকে মানে এইটো কিবা দি আছে নেতৃত্ব দি আছে এই সদস্যবিলাকক আমাক মানে ইমান ভালকৈ নাচায় আৰু এইকাৰণে আজি আমাৰ 91-97 আৰু হ'ব আৰু আশা কৰো আৰু যোগদান হ'ব কাৰণ আমাৰ যিবিলাক সদস্য আছে আমি সবে মানে কিবা কৰি আছো মেনেজ কৰি আছো এইটো আৰু নিশ্চয় মানে এক সপ্তাহ ভিতৰত আৰু আমি জয়েনিং হ'ম আৰু ঠিক আছে আমি আজি বিজেপিত আছিলো এতিয়া আজি কি দলত আহিলে আমি বিজেপি দলত আহিলো কোন দলত আহি কৰিব লাগিছে ভাল লাগিছে এতিয়া আমাৰ চিন্তা আমি শান্তি বিচাৰো বিজেপি দলৰ পৰা এই আমাৰ মন আজি কেইজন যোগদান হ'ল আপুনি আমাৰ 30 জন